হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে চাই আছে পৰিজ ব্লগ। আজি মই বনাব লৈছোঁ ফুচকা এটা ৰেচিপি। ভিডিঅ'টো শেষলৈকে চাই থাকিব যিসকলে ফুচকা খাই ভাল পায়। ফুচকা বনাবৰ কাৰণে মই লৈছোঁ এয়া আলু লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ, তেতেলী, আৰু এইটো হৈছে পদিনাৰ চাটনি, আৰু এইটো চচ, এইটো নেমু, আৰু এইটো মছলা। তাৰপিছত এয়া মই ৰেডিমেড ফুচকা কিনি আনিছোঁ আৰু লাগিব আমাক ৰিফাইন আৰু এটা কুকাৰ। চাই থাকক শেষলৈকে। বাৰত মই অলপ পানী দিছোঁ, তাৰপাছত কাটি থোৱা আলুখিনি মই দি দিম। এয়া কাটি থোৱা আলুখিনি মই বইল কৰিম। মই ফুচকাৰ সেই টেঙা পানীটো ৰেডি কৰিম। এইটো পদিনাখিনি মই ইয়াত উলিয়াই ল'ম, পদিনাখিনি উলিয়ালোঁ। তাৰপিছত ইয়াৰ লগত এইটো মছলা ঢালি, তাৰপিছত এইটো চচটো মিক্স কৰি অলপমান নেমু ৰস দিম আৰু তেতেলী দিম। এয়া মোৰ ৰেডি হৈ গ'ল। আটাইকেইটা বস্তু মিহলাই দিলোঁ আৰু এয়া পিটিকাৰ কাৰণে পিঁয়াজ আৰু জলকীয়া কাটি থৈছোঁ। এয়া মোৰ বনাই হৈ গ'ল। এতিয়া খোৱাৰহে কথা আৰু। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভণ্টি আৰু মই এয়া খাবলৈ লৈছোঁ। আজিলৈ বাই বাই।